নিউজ 5 অসমৰ দৰ্শকসকলক দিবলৈ ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰ। চৰাইদেউ জিলাৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতলাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বিলাতী সুৰা। সোণাৰীৰ পৰা 3খন অটোত নাগালেণ্ড অভিমুখে নি থকা অৱস্থাত বিলাতী সুৰাখিনি নামতলা চাৰিআলিত কেইজনমান স্থানীয় সচেতন যুৱকে জব্দ কৰি গতাই দিয়া আৰক্ষীক। সঞ্জয় কুমাৰ পণ্ডিত, সন্তোষ সিং আৰু বাপ্পী ভৌমিক নামৰ চোৰাং সুৰা ব্যৱসায়ী কেইজনে সোণাৰীৰ দুখন সুৰা বিপণীৰ পৰা সুৰাখিনি ক্ৰয় কৰি নাগালেণ্ডত বিক্ৰী কৰিবৰ কাৰণে নি আছিল বুলি জানিব পৰা গৈছে। নামতলা আৰক্ষীয়ে তিনিওটা চোৰাং সুৰা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু অটো 3খন জব্দ কৰি ৰাখিছে। ইতিমধ্যে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষী থানাৰ নেতৃত্বতে আমাৰ নামতলাৰ মদ ৰমৰমীয়া ব্যৱসায় চলি আছিলে। আজি নামতলা পুলিচৰ চেকিং থকা সত্ত্বেও লগতে আমাৰ আৰক্ষী চকীৰ আগত আমাৰ সংগঠনৰ ল'ৰাখিনিৰ লগত আমি চবেই মিলি 3খন অটোত 100 কেছৰ ওচৰা ওচৰিকৈ মদ আমি জব্দ কৰোঁ। মদটো আমাৰ চৰাইদেউ সোণাৰীৰ পৰা আনি আমাৰ নামতলাৰ ষ্টক কৰি নাগালেণ্ডত লৈ মন জিলালৈ প্ৰেৰণ কৰি দিয়ে সদায়। আৰু লগতে আমাৰ যিকোনো ইয়াতে চেকিং হৈ থাকে আৰু বহুত এনেকুৱা ব্যৱসায় আছে, ব্যৱসায়ৰ পৰা আমাৰ প্ৰশাসনে কমিশ্যন লয় বুলি আমি অনুভৱ কৰিছোঁ। 3খন অটো ক'লৈ আহিছিলে? এইটো নামতলা আমাৰ সোণাৰীৰ পৰা নামতলাত আনিছিলে। মানে আজি আমি ৰাতিপুৱাৰ পৰা দেখিছোঁ ইয়াত নামতলাত থানাত আৰু আমাৰ নামতলা চাৰিআলিত চেক বহাইছিলে। বিভিন্ন ধৰণৰ গাড়ী আহিছে, সব গাড়ীখিনিকে চেক কৰিলে, কিন্তু এই 3টা গাড়ী যেতিয়া আহিলে গাড়ীখিনিক চেক কৰা নাই। তাহাঁতৰ এই পুলিচৰ লগত এইটো মিলামিলি আছে। তাহাঁতৰ কমিশ্যন আমি জানো আৰু ইয়াত কমিশ্যন ছিষ্টেম চলি আছে। এইবোৰে অকল নহয়, মদে অকল নহয়, ইয়াত বহুত দিনৰ পৰা আমি শুনি আহিছোঁ, পেপাৰে পত্ৰও দিছে ইয়াত ড্ৰাগছৰ ব্যৱসায় হয়, মানুহক ধৰিছে, কিন্তু এই মানুহখিনিৰ ওপৰত একো ব্যৱস্থা নলয় আৰু আমাৰ নামতলাৰ অচিজনে চবৰ পৰা পইচা খায় আৰু এই ব্যৱসায়খিনি চলাই আছে। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, নিউজ 5 অসম।